হেৰি গায়ক এটা আহিছে কথা মাজলৈ বিহু মঞ্চত তোকে নিমন্ত্ৰণ জনাব লাগিব ৰ বেলেগ দৰকাৰ নাই মাস্কখন পিন্ধি লওঁ ভালত সোমাব লাগিব ধান উলিয়াব লাগিব বিহুৰ কাৰণে এতিয়া ৰ'দটো ৰ'দ ওলাওঁতে আৰু বতৰ যিহে বেয়া বহুত বেয়া বতৰ এতিয়া কোনো মুহূৰ্তত বৰষুণ দি দিয়ে একো ঠিকনা নাই ধানখিনি সোনকালে উলিয়াই লওঁ বসন্ত ঋতু আগমনৰ লগে লগে গছে পাত সলায় কুঁহিপাত ওলায় প্ৰকৃতি
মানে এক সুন্দৰ পৰিৱেশ, নতুন নতুন পাত ওলাইছে আৰু কুলি মাত শুনিবলৈ পালোঁহেই। বিহুলৈ সকলোৱে আয়োজন কৰিব লাহে লাহে। আৰু আমাৰ ঘৰটো কেনেধৰণৰ মানে প্ৰস্তুতি হয় মই আপোনালোকৰ আগত দেখাম। আৰু এইখন আমাৰ পথাৰখন, বৰ্তমান পথাৰলৈ আহিছোঁ এতিয়া, গৰু নিব আহিছোঁ আমি। আৰু ই আহিছে আমাৰ কানাইজি, পথাৰটো চেণ্ডেল পিন্ধি বোকাটো। আমাৰ গৰুজনী ক'ত আছে এতিয়া বিচাৰিব লাগিব। আমাৰ গৰু যিহে লেতেৰা চৰিত্ৰ, য'তে ত'তে বাৰী আছে সোমাইছে। সেই গায়ক এটা আহিছে পথাৰৰ মাজলৈ। বিহু মঞ্চত তোকে নিমন্ত্ৰণ জনাব লাগিব ৰ, বেলেগ দৰকাৰ নাই। হিন্দী অসমীয়া চব গাব হেনো, বিহু গাম বুলি কৈছে। ঠাণ্ডা দেখিছোঁ, ভিডিঅ' বনাই আছোঁ যে সেইয়া শুই চিঞৰি আছে তাৰ পৰা। আৰু আজি গৰুজনী ইয়াতে আছে, এইজনী গৰুজনী। আৰু এইটো পোৱালিটো লৈ যাওঁগৈ। বৰষুণ দিব এতিয়া, বতৰ বেয়া দেখিছে নহয়, কলা মলা কৰি আহিলেই। ৰাতিপুৱা যদি বৰষুণ দিয়ে, দুপৰীয়া ৰ'দ দিব, আকৌ আবেলি বৰষুণ দিলে ৰাতি বৰষুণ দিব, এনেকুৱা হৈছে মানে। কি হ'ব আৰু দেই, কাম বন কৰিবই পৰা নাই। বিহু আহি পালেহিয়ে, বিহু গাত লাগিছে আৰু মোৰ ভাগৰ। পথাৰত পানী হ'লেই, এয়া বৰষুণ দি আছে যে, নেৰা নেপেৰা বৰষুণৰ ফলত পথাৰত পানী হৈ